গীতাঞ্জলি মোহন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ বাসুদেৱ স্থান। বাসুদেৱ চোৱাৰ হেঁপাহেৰে আমি গৈ আছোঁ আৰু আমি আৰু কিছু মোৰ দুখৰ ইয়াত ক'বলৈ আহিছোঁ। আৰু এইডোখৰ জেগা দেখিছেনে মৰাণৰ? এইডোখৰতে আমাৰ ইয়াতে এৰোপ্লেন পৰেহি আহি পিনি, সেইটো কাৰণে বহল জেগা বনাইছে দেখিছেনে? ইমান ধুনীয়া জেগা। ইয়াতে নামিছিলে আমাৰ মোদী ছাৰ, ইয়াতে নামিছিলেহি আহি পিনি। এইডোখৰে মৰাণৰ, আপোনালোকে ইয়াতে মই দেখালোঁ, আপোনালোকে যদি নাই দেখায় সেয়েহে কিমান বহল ঠাই তাকে আপোনালোকক দেখালোঁ। আৰু আমি ওলাইছিলোঁ 8:30টাতে, আমি 8:30টাত আমি ওলাইছোঁ ঘৰৰ পৰা। আৰু এতিয়া ইয়াৰডোখৰত পাই গ'লোহি। আৰু এতিয়া এইডোখৰ গৈ আছোঁ মৰাণৰ, এইডোখৰ অভাৰব্ৰিজ পামগৈ এতিয়া। ইয়াতে এইডোখৰ কিমান ধুনীয়া জেগা দেখিছানে? মই দেখিছিলোঁ বনাই থাকোঁতে, কিন্তু এতিয়া যে ইমান ভাল হ'ল যে দেখা নাই মানে। ইয়াতে যে এৰোপ্লেন এয়াৰজেট পৰিবহি বুলি পিছতহে গম পাইছোঁ। এতিয়া ইয়াত সুন্দৰ পৰিৱেশ আৰু জানেনে? আমি ভণ্টিহঁতৰ লগত গৈ আছোঁ, ভণ্টি, মই আৰু তাইৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে। ভালেই লাগিছে, ঠাণ্ডা বতৰ, বৰষুণ দি আছিলে ৰাতিপুৱাই আৰু খুব বতাহ দিছে জানেনে? খুব বৰষুণ দিছে মানে, বৰষুণ দি আছে আৰু বৰষুণ দি আছে। এয়া ভণ্টিৰ মানুহজন আৰু ভণ্টিৰ ছোৱালী আৰু ভণ্টিৰ ল'ৰা আৰু মই। আৰু এয়া ভণ্টিও গৈ আছোঁ। আৰু অকণমানিটো খুব টোপনি ধৰিছে, সেইটো কাৰণে বোলে অকণমানিটো খুব ঠাণ্ডা লাগিছে বোলে, সেইটো কাৰণে আমি এচিটো বন্ধ কৰি দিলোঁ। বাহিৰৰ হাৱাটোৱে বহুত ধুনীয়া, বাহিৰৰ হাৱাটো লৈয়ে ভাল লাগিছে। চুলিখিনি ধুই গৈছিলোঁ কাৰণে অলপ শুকাওক বুলি ভাবিলোঁ, কিন্তু নাই, গোটেই একদম আৱলি বাৱলি হৈ গৈছোঁ দেখিছেনে? আৱলি বাৱলি হৈ গৈছোঁ। এতিয়া এয়া গৈ আছোঁ, তাকে আপোনালোকক কৈছোঁ। আৰু বাহিৰৰ পৰিৱেশটো ইমানেই ধুনীয়া মানে, প্ৰাকৃতিক পৰিৱেশ, আৰু ক'বই নালাগে মানে। এয়া বগীবিল দলং পাইছোঁহি আৰু আমি বগীবিল দলং সোমাওঁ। বগীবিল দলং সোমোৱাৰ আগতে আমি চেক গেট পাম এতিয়া। চেক গেটত মানে কি, ইয়াত নৰখায়, কিন্তু এনেই চেক গেট আছে ইয়াতে। এয়া দেখিছেনে? এয়া বগীবিল দলং নৌপাওঁতে চেক গেট পায়, কিন্তু ইয়াত চেক নকৰে। সেয়েহে আমি এয়া বগীবিল দলং সোমালোঁ। আৰু বাসুদেৱলৈ এবাৰ মই প্ৰথম আহিছোঁ। ইয়াত কোৱা শুনিছোঁ যে বাসুদেৱ স্থানলৈ যদি যিয়ে আহে ইয়াত আহি থাকিবলৈ মন যায় বুলি কোৱা শুনিছোঁ। এনেই তীৰ্থস্থান, ধৰ্মস্থান বুলিও ক'ব পাৰি। এয়া বাসুদেৱৰ আমি গোটেই অসমবাসীয়ে ইয়ালৈ মানে বহুত বেছি কিবা মানে শুনিছোঁ, এতিয়া সন্তান বিচাৰি আহে, কোনো দুৰাৰোগ্য ৰোগত যদি ভুগি আছে তেওঁ ভাল হ'বলৈ আহে, আৰু বহুতখিনি ইয়াত মানে পৰিত্ৰাণ পাবৰ কাৰণে আৰু সকলো আহে, আমি শুনি পাইছোঁ। সেয়েহে ময়ো এবাৰ যাওঁ বুলি ওলাই আহিলোঁ। আৰু ইমানেই মানে বাসুদেৱৰ যিহকে মানে, যিবোৰ ধৰি লওক বিয়া নহয়, সেই বিয়া নোহোৱাবোৰ বিয়া হয় বুলি কোৱা শুনিছোঁ। কাৰোবাৰ সন্তান নাই, সন্তান হয় বুলি কোৱা শুনিছোঁ। আৰু সকলো মানে ঘৰ সংসাৰখন কিবা বেমেজালি হৈ থাকিলেও ইয়াত ভাল হয় বুলি কোৱা শুনিছোঁ। সেয়েহে ময়ো মানে মোৰ মানুহজনৰ এই অৱস্থা, সেইটো কাৰণে মই এবাৰ যাম বুলি ভাবি আছিলোঁ। সেয়েহে মই ওলালোঁ আৰু সেয়েহে যাওঁচোন বোলো। এয়া দেখিছেনে বগীবিল দলংখন বহুত দীঘল জানেনে? অসমৰ পবিত্ৰ স্থান নৰুৱা সত্ৰৰ বিষয়ে অলপ কওঁ। আমি পবিত্ৰ তীৰ্থস্থান বুলিহে আমি কোৱা হৈছে। অসমৰ পবিত্ৰ তীৰ্থস্থানৰ ভিতৰত শ্ৰী শ্ৰী বাসুদেৱ স্থান অৱস্থিত ঢকুৱাখানাৰ নিকটৱৰ্তী বেবেজীয়া গাঁৱৰ সোৱণশিৰি অঞ্চলত অৱস্থিত জানেনে? আৰু ঢকুৱাখানাৰ যদি মাজেৰে যায় তেতিয়া 100 কিলোমিটাৰ বুলি কোৱা হৈছে। আনহাতে ঘূনাসুতিৰ পৰা গ'লে মানে 30 কিলোমিটাৰ। বাসুদেৱ থান বা নৰুৱা সত্ৰ লখিমপুৰ ঢকুৱাখানাত অৱস্থিত এখন সত্ৰ হয়। শুনা যায় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনোবা স্থানলৈ যাওঁতে এই ঠাইতে ৰৈছিলে। তেওঁ শিষ্যসকলক ক'লে মানে, হাবিৰ পৰা যি শাক পাচলি পোৱা
তাকে লৈ আনিবা বুলি শিষ্যসকলক ক'লে। হঠাতে এজন ভকতে দেখিলে যে পুখুৰী এটা আছিলে তাতে। পুখুৰীৰ পাৰত পুখুৰীটোৰ নাম আছিলে ৰৌমৰা পুখুৰী। তাতে প্ৰত্যক্ষ কৰিলে এটা কাল সৰ্পই বেঙে মানে পদুম ফুলৰ ওপৰত ভক্ষণ কৰি আছে। মানে আচৰিত হ'ল, তাৰমানে ভক্তজনে এই কাণ্ড দেখি আচৰিত হ'ল। কাল সৰ্পডালে কিন্তু ফেনা মেলি তেওঁক ছাঁ দিহে আছিলে। আচৰিত দেখি ভকতে গুৰুজনাক কথাটো জনালে। আৰু গুৰুজনাই জানেনে, লৰালৰিকৈ সেই স্থানলৈ গ'ল আৰু স্থানত দেখিলে যে কথাটো সঁচা। তেওঁ দেখি একদম অবাক। তেওঁ তেতিয়াই ক'লে যে এই স্থান পবিত্ৰ স্থান হওক। তেওঁ শিষ্যসকলক ক'লে যে ওচৰতে এজোপা ঔটেঙা আছে, ঔটেঙাজোপাৰ পৰা অকণমান বাকলি উলিয়াই আৰু ইয়াতে বন্তি এগছি জ্বলাবলৈ ক'লে। আৰু তেতিয়াই তেওঁ ক'লে যে এয়া 100 বকলীয়া হ'ব বুলি ঔটেঙাজোপা ক'লে। আৰু লোকবিশ্বাস অনুসৰি ৰুক্মিণীয়ে বাসুদেৱ থানৰ মূৰ্তিভাগ নিৰ্মাণ কৰোৱাইছিলে, কাৰণ তেওঁ কৃষ্ণক পাবৰ কাৰণে বিষ্ণুক পূজা কৰিছিলে আৰু বাসুদেৱক স্মৰণ কৰিছিলে। আৰু বাসুদেৱো সন্তুষ্ট হৈছিলে আৰু কৃষ্ণৰ লগত তেওঁ বিবাহ হৈছিলে। এই স্থানত ইচ্ছা পূৰ্ণ কৰাৰ শক্তি আছিলে বুলি তেওঁলোকে বিশ্বাস কৰা হৈছিলে। তাৰ পিছত বহু যুগ ধৰি এই মূৰ্তিভাগ বিলুপ্ত হৈ আছিলে। আৰু আহোমৰ 600 বছৰীয়া শাসনৰ সময়ত ৰজা জয়ধ্বজ সিংহই বাসুদেৱক সপোনত দেখালে যে অপুত্ৰক পুত্ৰ দিয়া, অন্ধক চকু দিয়া আৰু দুৰাৰোগ্য ৰোগ দূৰ কৰা। তেতিয়াহ'লে মোক তোমালোকে পূজাভাগ কৰাৰ ইয়াত সেৱা ব্যৱস্থা কৰি দিয়া। তেতিয়া ৰজাই ইয়াত স্থানত তেতিয়া শদিয়াৰ পৰা মূৰ্তিভাগ আনি সোৱণশিৰিৰ পাৰত 1665 চনত 200 বিঘা মাটি দান কৰি প্ৰতিষ্ঠা কৰে। সেই তেতিয়াৰ পৰা এই ঠাইত পূজা অৰ্চনা চলি আহিছে। তাৰপিছত যুগ ধৰি মূৰ্তিভাগ ভাঙি গৈছিলে, সেয়েহে আকৌ প্ৰতিষ্ঠা কৰে। চুতীয়া ৰজা সত্যনাৰায়ণৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু দামোদৰদেৱে ইয়াক নতুনকৈ সত্ৰ প্ৰতিষ্ঠা কৰে আৰু এই সত্ৰখনৰ নাম ৰখা হয় নৰুৱা সত্ৰ। এই সত্ৰখনৰ লগতে বাসুদেৱ স্থান আৰু নৰুৱা সত্ৰৰ সংযোগ ঘটে। আৰু এই স্থানৰ মহিমা অপাৰ, সেই হেতুকে বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম হোৱা দেখা যায়। এয়া আমি সোমালোঁ শ্ৰী শ্ৰী বাসুদেৱ ধামলৈ বুলি। এয়া প্ৰথম এখন গেটখন পাম আৰু এয়াই হৈছে আমি সোমাই গৈ আছোঁ। এইখন পাব ঢকুৱাখানা বাসুদেৱ স্থান ঢকুৱাখানাত আছে, হয় নাই? আমি আহিলোঁ আৰু এতিয়া আমি ওলাই আহিলোঁ। স্থাপিত 1/7/2025 আৰু ফটো একপি নুতুলিম নে নহয়নে? ইয়াৰে স্মৃতিবিলাক ৰৈ যাব, সেয়েহে ফটো একপি তুলিলোঁ। আৰু বাহিৰত দেখিছেনে ছাগলী, ৰাজহাঁহ আৰু বিভিন্ন ধৰণৰ এই ভেড়া ছাগলী প্ৰতিটোৱে ইয়াত মানে পাৰ চৰাই সকলোবিলাক ইয়াত আছে। আৰু ইয়াত আপোনালোকে ৰছীও লগাব পাৰে। এয়া আমি মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে লাইন পাতিছোঁ। আমাৰ বাসুদেৱক তেওঁৰ পৰা কিবা ল'বলৈ বুলি নহয়নে, আশীৰ্বাদ ল'বৰ কাৰণে আমি ইয়াত লাইন পাতি আছোঁ। এয়া আমাৰ বাসুদেৱ, এয়া দেখিছেনে? এয়া আমাৰ বাসুদেৱ হয়, শ্ৰী শ্ৰী বাসুদেৱ কৃষ্ণ, শ্ৰী শ্ৰী বাসুদেৱ। আৰু আমি সেয়েহে আশীৰ্বাদ ল'বৰ কাৰণে ইয়াতে লাইন পাতি আছোঁ। আৰু আমি আশীৰ্বাদ বিচাৰিবৰ কাৰণে ধৈৰ্য ধৰিব লাগিব, নহয়নে? আৰু ভিতৰলৈ গৈ পিনি বহুতখিনি মনটো ভাল লাগিলে। সঁচাই মানে অতুলনীয় বুলি ক'ব লাগিব। আৰু আমি কৰি মেলি ওলাই আহিলোঁ। ইয়াতে বহুত ভেড়া ছাগলী আছে। ভেড়া ছাগলী নহয়, এইটো কি বুলি ভেড়া ছাগলী বুলিয়ে ক'ব নেকি ন? হেৰিবিলাক যে লয় যে, এয়া আমি অকণ প্ৰসাদ ল'বৰ কাৰণে বহিলোঁ। প্ৰসাদ ল'বৰ কাৰণে প্ৰসাদ আৰু পায়স দিয়ে, প্ৰসাদ পায়স।
আৰু আমি সেৱা লৈ পিনি প্ৰসাদ পায়স ল'বৰ কাৰণে বহিলোঁ। এইখনত পায়স দিয়ে অকণমান, আমি দেৰি হ'ল যে সেইকাৰণে অকণমান সময় লৈছে। আৰু প্ৰসাদ লৈ মেলি এয়া আমি ওলালোঁ আৰু ল'লোঁ লৈ মেলি এনেকৈ কৈ আছে। কিন্তু নামঘৰখন মানে ঘৰটো ভৰ্তি হওঁতে মানে অকণমান ভৰাই এয়া বাসুদেৱ স্থান, এয়া বাসুদেৱ মন্দিৰ, এয়া চাকি জ্বলোৱা জেগা। সেয়া বাসুদেৱলৈ আহিছোঁ আমি ফটো মাৰি লওঁ আহা বাসুদেৱৰ। এই মন্দিৰটো মাৰিবা দেই। এয়া ঘূৰি আহি আমি ৰাস্তাতে ৰুটি আৰু চব্জি খাই ল'লোঁ। মই বনাই লৈ গৈছিলোঁ, সেয়েহে আমি বোলো সকলোৱে খাই লওঁ। আলু চব্জি বনাই লৈ গৈছিলোঁ আৰু চাহ খাইছিলোঁ, সেয়েহে খাই ল'লোঁ। আৰু খাই মেলিহে মানে ভাল লাগিছে। এনেই আমি একো নোখোৱাকৈ গৈছিলোঁ, কাৰণ মন্দিৰলৈ গৈছিলোঁ ন। আৰু আমিনো আৰু নোখোৱাকৈ থাকিমনে নহয়নে। খাই ল'লে বনাই নিওঁৱে মানে ক'ৰবালৈ গ'লে মানে। আপোনালোকে নিয়ে নিদিয়ে ক'বচোন দেই। তাৰপিছত অলপ দূৰ গৈয়ে এখন ৰেষ্টুৰেণ্টত সোমাই আমি ভাত খাবলৈ বুলি বহিলোঁ। আৰু ভাতৰ অৰ্ডাৰ দিলোঁ। আৰু ৰেষ্টুৰেণ্টত জানেই নহয় আৰু ভাতৰ অৰ্ডাৰ দিলে কিমান সময় ৰ'ব লাগে। সঁচাকৈ কৈছোঁ, এইটোৱেই মানে বহুত বেয়া পাওঁ মই এই কামটো। আপোনালোকে কি হয় ক'বচোন। মই সেইকাৰণে এনেই ধাবা টাইপৰ, কিন্তু বহুত সময় লৈছে জানেনে। এই আহি পালেহি আমি ভাতৰ থালিখন লৈছোঁ। আৰু ভাতৰ থালিখন ঠিকে আছে, 80 ৰুপিজৰ। ইয়াত বেয়া নহয়, দাদাজনো ভালেই লাগে। আমি ডাইৰেক্ট মানে হেৰিয়াতে বগীবিল দলং পাৰ হৈয়ে পায় ধাবাখন। আৰু মানে একদম ঠাণ্ডা পৰিৱেশ, বহুত ধুনীয়া মানে নদীৰ কাষতে যে ঠাণ্ডা এটা পৰিৱেশ আছে, ভাল লাগে। এয়া ঢেকীয়া ভাজি, এইখিনি কি ভাজি জানো, এইবিলাক আলু পিটিকা আৰু নানা ধৰণৰ খৰিচা। আৰু ইয়াতে লৈ ল'লোঁ অলপ ঘূৰি আহিলোঁ যেতিয়া, এতিয়া খাব পাৰি আৰু নহয়নে। সেয়া আৰু আহি পাই আমি ইয়াতে মতা কুকুৰা তিনিআলিত আমি এয়া দেখিছেনে, পাণ আৰু নোলোৱাকৈ থাকিমনে। এইখন হেনো একদম পূৰা পপুলাৰ বোলে এইখন বোলে। ই বনাই ল'ৰাটো, ই আমাৰ অসমীয়া ল'ৰা, গতিকেলৈ আমাৰ সিহঁতৰে তেওঁলোকৰ যদি পাণখন নেখাওঁ, আমি বেলেগৰ পাণ কিয় খাম নহয়নে। আমাৰ ফুকন লিখে বোলে ল'ৰাটোৱে। সেয়েহে আমি ইয়াত আহি আপোনালোকেও খাব। এই মতা কুকুৰা তিনিআলি বহুত ধুনীয়া পাণ বনাই বোলে, একদম পূৰা। আমি আৰু এদিন গৈছিলোঁ কিবা ডিব্ৰুগড়লৈ যাওঁতে, সেইটো ছাইডে সোমাই যাব লাগে। সোমাই গ'লে পায়। আৰু এয়া পাণ বনাই আছে দেখিছেনে, কিমান কি যে দিছে মানে। আৰু বহুত মানুহ হয় মানে, ভিৰ হয়। ৰৈ আমি বহুত সময়ৰ পিছত পাইছোঁ। আৰু আমাক দি থকাৰ মাজতে বহুত আহি আছে। ল'ৰাটোৱে থিয় হৈ বনাই থাকে। পপুলাৰ হ'লেও বহুত কষ্ট নহয়নে। তেওঁ দি ভাগৰি যায়, সেইটো কাৰণে ল'ৰাটো ক্ষীণ চাগে নহয়নে। আৰু বহুত কষ্ট হয়, কিন্তু চলক, মই ভগৱানক আশীৰ্বাদ কৰিছোঁ সি ভালে থাকক আৰু দোকানখন চলক। পিছফালেও আছে, ঠাণ্ডাও পায় আৰু কিবাকিবি পায়। এতিয়া নতুনকৈ খুলিছে পিছফালে, কিন্তু পাণকেইখন সঁচাকৈ ধুনীয়া। আমি এদিন খাইছিলোঁ, কাপতো পায় পাণ এখন। আৰু এনেদৰেও নৰ্মেল পাণ পায়, প্ৰতিটোখন পাণ পায়। খাব নালাগে বুলি কয়, কিন্তু এবাৰে খাওঁ ন, ওলাই গ'লে সদায়তো নাখাওঁ। গতিকে এবাৰ খালে একো নহয় দিয়ক, এবাৰ খাওঁ আৰু মানে নহয়নে। যি কয় আৰু পাণখন বেলেগ একোতো নাখাওঁ ন, অকল মিঠা পাণখন কেতিয়াবা মানে গ'লে খাওঁ। এনেই মই সৰ্বসাধাৰণতে খোৱাৰ কোনো মানে কি বুলি ক'ম আৰু, খোৱাৰ অভ্যাস নাই। এনেই খাওঁ মানে পালে মানে। তেওঁ খাই চাওঁচোন বোলো, ইমান পপুলাৰ পাণখন আৰু নোখোৱাকৈ বোলো থাকিমনে। সেয়েহে কিমান ঘণ্টা ৰৈছোঁ আপোনালোকক বুজাব নোৱাৰোঁ, ৰ'ব লাগে। এদিন ড্ৰাইভাৰটোৱে লৈ গ'ল যে, মই নেচালোঁ কিনো বনালে। আজিহে একদম পূৰা চাইছোঁ। আমাৰ এই মানুহজন আমি সোমাওঁ মানুহজন
তেওঁ দাঁত আজি 3 দিন হৈছে হেৰি কি কয় ৱাছ কৰি থৈছে চফা কৰি থৈছে মানে সেইকাৰণে খুব টানতহে বহি আছে আৰু খুব বেছি এমাহ সেইটো কাৰণে নাখোৱা ন আজি তামোল খাবানি বুলি সুধিলে নাখায় একো নহয় কৰিবা আমি ময়ো আগতে কৰিছোঁ তাৰপিছত বেছি এতিয়া ভাল উভতনি যাত্ৰা ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে সকলোৱে যাওক বাসুদেৱ স্থান যদি কিবা বিপদ হৈছে হয়তো আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব সেয়েহে মই গ'লোঁ কিন্তু ভালেই লাগিলে সেয়েহে আপোনালোককো ক'লোঁ আজিলৈ আহিছোঁ বাই চি ইউ জয় আই অসম মানুহ জিঅ' নাই